এভৰিৱান আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ এটা অন্য ব্লগলৈ আজি আসলতে কিমান দিন মূৰত মানে এটা যুগৰ মূৰত নেকি মই এটা ব্লগ ষ্টাৰ্ট কৰিছো গুৱাহাটী যাওঁতে ব্লগ বনাইছিলো আৰু সেই ব্লগ কিটা দিয়াও যে মোৰ কিমান দিন হৈছে ঠিক নাই মানে মোৰ গুৱাহাটী থাকোতে মানে জ্বৰ মূৰৰ বিষ আৰম্ভ হৈছিল তাৰ পিছত মোৰ মূৰৰ বিষটো মানে নুগুচাই হ'ল জ্বৰ ভাল পালো কিন্তু মূৰৰ বিষ নুগুচে সদায় দুপৰীয়া 11টা মান বজাৰ পৰা মূৰৰ বিষ ষ্টাৰ্ট হয় মুঠতে আৰু তেনেকৈ গ'ল মোবাইল টিভি থাকিব মন নাযায় ভিডিঅ' এডিট কৰিব মন নাযায় কিন্তু ফাইনেলি দিলোঁ আৰু ব্লগ দুটা ব্লগ গৈছে গুৱাহাটীৰ মানে অহা যোৱা মিলাই আৰু তাৰপিছততো কিমান দিন হ'ল গুৱাহাটীৰ পৰা আহিব এতিয়া আমাৰ 10-12 দিন বেছি হ'ল কিন্তু মই ব্লগ বনোৱা নাই সেয়া আজি ভাবিছোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ ৰিয়ান আৰু নৱ দুইটাৰে সামাৰ ভেকেশ্যন ষ্টাৰ্ট হ'ল ঘৰতে সোমাই আছোঁ কাৰণ দেখুৱাবলগীয়া একো নাই ঘৰতে সোমাই আছোঁ পুৰা এনেকুৱা লাগিছে মানে লকডাউনৰ কেইদিন যেনেকুৱা হৈছিলে ঘৰতে সোমাই থাকোঁ আৰু একদম অকল খানা বনাই থাকোঁ এতিয়াও মোৰ সেইটোৱে গতি হৈছে কাৰণ ৰিয়ান নৱ দুইটা আছে তো তাহাঁতৰ ৰিয়ানৰতো ডিমাণ্ড থাকে ইটো খাওঁ সিটো খাওঁ আৰু তেনেকৈ ক'তো ওলাই যোৱাও নাই ভাবি আছোঁ ক'ৰবাত যাম বুলি এনেই বন্ধতে অকণমান কিন্তু সেইটো এতিয়ালৈকে একো হৈ উঠাগৈ নাই যিহতে মানে ইমান বেয়া পৰিস্থিতি ন অসমৰ সকলোফালে বানপানী তেনেকুৱাত অকণমান ওলাই যাবলৈও ভয় লাগে আৰু সেয়া আৰু যোৱা নাই আৰু আজি ব্লগটো ষ্টাৰ্ট কৰাৰ কাৰণ হৈছে আজি আমাৰ ঘৰত এটা মানে কি আৰু গেষ্ট আহিব গেষ্ট মানে নৱৰ ফ্ৰেণ্ড নৱৰ স্কুল ফ্ৰেণ্ড 3জন নৱ মানে 4জন আমি 4টা ফেমিলি আজি লগ হ'ম তো ভাবিলোঁ মেমৰি হিচাপে থাকি যাব তাহাঁতি আহিব আজি ফাৰ্ষ্ট টাইম আহিব মানে সব ফাৰ্ষ্ট টাইম নহয় দুটা ফেমিলি আজি ফাৰ্ষ্ট টাইম হয় তাহাঁতি ইয়াত নাথাকে একচুৱেলি যোৰহাট আহিছে সেইটো কাৰণে নৱই ক'লে কি আহ বুলি আৰু মানে তেনেকুৱা হিচাপতো নহয় আজি মই একো খানা বনাব লগা হোৱা নাই তাহাঁত গোটেইকেইটাই মিলি পেলাই খানা অৰ্ডাৰ দিছে খোৱাটো বাহিৰৰ পৰা অৰ্ডাৰ দিছোঁ সেইকাৰণে মই একো বনাব লগা হোৱা নাই মই খালি এতিয়া সেইটো কাৰণে আজি কিচেনৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেখি গম পাইছে মই এতিয়া বোলো চুইট ডিছ কিবা এটা বনাম বুলি ভাবিছিলোঁ কিন্তু বনোৱা নহ'লে বিশেষ কাৰণ এটাক মই ওলাই গৈছিলোঁ এতিয়া ভাবিছোঁ চুইট ডিছ একো নাই কিন্তু মোৰ ঘৰলৈ প্ৰথম আহিব খোৱাটো বাহিৰৰ পৰা অৰ্ডাৰ দিম কিন্তু একো এটা নবনালে কেনেকৈ হ'ব সেইটো কাৰণে ভাবিছোঁ পায়স অকণমানকে বনাই দিওঁ সেয়া পায়সৰ কাৰণে এইফালে ফ'কাছ হোৱা নাই এইফালে গাখীৰ উঠাইছোঁ আৰু বিশেষ আৰু মই একো নবনাওঁ বাকীটো বাহিৰৰ পৰা আহিব আৰু মই অকল চালাডৰ কাৰণে ৰেডি কৰিছোঁ চালাড অকণমান ৰেডি কৰি লওঁ সেয়া ভাবিলোঁ আজি নৱৰ ফ্ৰেণ্ড আহিব আৰু কাইলৈ মোৰ খুব ভাল ফ্ৰেণ্ড দুজনী থকাকৈ আহিব তো ইমান বৰ লাগিছে তাহাঁতক কৈছোঁ তহঁতি থকাকৈ এদিন থকাকৈ আহিব বুলি ভাবিছোঁ আৰু তাহাঁতক কৈছোঁ থকাকৈ আহিবলৈ তো কাইলৈ তাহাঁতি আহিব সেইটো কাৰণে মই ভাবিছোঁ আজি আৰু কাইলৈ 2টা দিন মিলাই ব্লগটো বনাম আজিতো বিশেষ একো ব্লগ নকৰোঁ কাৰণ ফাৰ্ষ্ট টাইম আহিব এনেকৈ কৰিবলৈ ভাল নালাগে কিন্তু মই এনেই অকণমান ভিডিঅ' ৰাখি থ'ম আৰু সেয়া আজি আৰু কাইলৈ 2টা দিন মিলাই ব্লগটো বনাম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ব্লগটো মই অতি সোনকালে দিবলৈ চেষ্টা কৰিম ব্লগটো শেষলৈকে চাই থাকিব আপোনালোকে এইফালে পায়সৰ কাৰণে মানে গাখীৰকণ উতলাই লৈছোঁ অকণমান ভালকৈ উতল আহিলে তাৰপিছতহে তাত মই চাউল দিম আৰু এইফালে চালাড বনাবলৈ কাটি মেলি থৈছোঁ ৰেডি কৰি থৈছোঁ বনাম আৰু এয়া পানীত চাউলটো তিয়াই থৈছোঁ জহা চাউল তিয়াই থৈছোঁ 15 মিনিটমান তিয়াই থৈছিলোঁ আৰু এইটো এয়া মোৰ হাত পুৰিলে আজি নহয় কালি বৰ বেয়াকৈ পুৰিলে এইকণ মানে এনেকৈ গেছ চাফা কৰোঁতে গৰম হৈ আছিলে গেছটো লাগি একদম আৰু এইফালে এইখিনি চাউলখিনি এতিয়া দি দিছোঁ পায়স বনাব চবেই জানে মই একো পায়সৰ ৰেচিপি দিয়া নাই মানে জাষ্ট মই এনেই অকণমান কেনেকৈ বনাইছোঁ তাকে দেখুৱাই দিছোঁ আপোনালোকক এতিয়া চাউলখিনি দি আৰু যিমান পাৰোঁ সিমান পগাই থাকিম যেতিয়ালৈকে পূৰা গাখীৰটো ডাঠ হৈ নাযায় পগাই তাৰপিছত অকণমান ডাঠ হ'লে তাৰপিছত চেনি দিম তাৰপিছত আকৌ পগাম তাৰপিছত মোৰ পায়স ৰেডি হৈ যাব খালি একদম গেছৰ মানে ফ্লেমটো ল' কৰি দিম আৰু চিমত দি দিম আৰু সেইফালে পায়সখিনি উতলি থাকে মানে মই পটাপট চালাডখিনি অকণমান চপাৰতে মাৰি লওঁ ইজি হৈ যায় আৰু চপাৰটোত মাৰি দিলে
এনে চপ কৰি থৈ দিছোঁ সালাড এখিনি এনেকৈ কাটিছোঁ যোনে এনেকৈ খাই ভাল পায় এনেকৈ খাব আৰু যোনে গোটাকৈ খাই ভাল পায় গোটাকৈ খাব কিন্তু এতিয়া এই বিলাহীটো দি এটা গোটা বিলাহী লৈছোঁ এইটো বিলাহী দি মই এটা গোলাপ মানে কি আৰু গোলাপৰ শেপ এটা দিম দি পেলাই ইয়াতে মাজত সজাই দিম তো আপোনালোকক দেখুৱাই একদম ইজিকৈ কেনেকৈ বনাব পাৰি গোলাপৰ শেপ মানে সালাড ডেক'ৰেট কৰিবৰ কাৰণে কেনেকৈ বনাব পাৰি তো মই আপোনালোকক বনাই দেখুৱাম এতিয়া ফাৰ্ষ্ট বিলাহীটো লৈ বিলাহীটো জাষ্ট এনেকৈ কাটি ল'ব তাৰপিছত এই বিলাহীটো বাকলি এৰুৱাৰ নিচিনাকৈ সাইডটো কাটি ল'লোঁ এই মাছটো ইয়াত থাকি গ'ল মাছটো তো সেইটোৱে আৰু এইটো এনেকৈ পকাই দিলে গোলাপৰ কলিটোৰ নিচিনা হৈ গ'ল ন এতিয়া আপোনালোকে যি সালাডে সজাওক মাজতে এনেকৈ দি দিয়ক মই বেক কেমেৰা দি দেখুৱাই আছোঁ ৰ'ব এইটো মাজতে এনেকৈ দি দিয়ক এতিয়া গোলাপৰ নিচিনা লাগিছেনে এতিয়া সাইডে সাইডে এনেকৈ দি গ'লে হ'ল আৰু বিলাহী তিয়ঁহ পিঁয়াজ এইটো আমাৰ আহি গ'ল ক'ত গ'ল পলালে নাই নোলাই ন ৰিয়ান মই ভিডিঅ' কৰি আছোঁ চুপাৰমেনৰ অৱস্থা চাওক ক্ষীণাই মিলাই অৱস্থা নাই তোমাৰ হাত লেতেৰা আৰু এতিয়া ভাবিছোঁ বিলাহী মানে গোলাপ বনালোঁ আৰু পাত দুটাও দিয়ে দিওঁ ধনিয়া আছিলে ধনিয়া মানে আৰু মান ধনিয়া গোলাপ ফুল বনালোঁ আৰু এফালে লাহে লাহে পায়সো ডাঠ হৈছে আৰু অলপ কিন্তু ইমানো হোৱা নাই অকণমান হৈছে কিন্তু চেনি দিবলৈ হোৱা নাই আৰু অকণমান ডাঠ হ'লে চেনি দিম আৰু চেনি দিয়াৰ পিছত আকৌ পকাব লাগিব কাৰণ চেনি দিলেতো আকৌ পানী পানী হৈ যাব আৰু অকণমান ডাঠ হৈ লওক আৰু তাৰপিছতহে মই চেনিটো দিম আৰু এইফালে মোৰ পায়স পূৰা ৰেডি হৈ গ'ল দেখি পেলাইতো ভাল লাগিছে খাব কি হৈছে নাজানো আৰু বাহিৰত মোৰ মানুহ আহিলে মাত শুনিছে চাগে ব'লক এতিয়া টিকলুকিটাই কি কৰি আছে আপোনালোকক দেখুৱাওঁগৈ আৰু এইফালে ৰিয়ান আৰু শ্ৰেয়া খোৱাত ব্যস্ত হাই কৈ দিয়া এইয়া খোৱা খেলত ব্যস্ত হাঁহিটো চা আৰু এইফালে এজনী চা হাই কৈ দিয়া আৰু এতিয়া চব কথা পতাত ব্যস্ত নৱ পূৰা ইফালে কথা পতাত ব্যস্ত প্ৰিয়ংকা মিতুৰ ভিতৰত সেয়া লিপি আছিলে মই চবকে স্নেহ কৰি দিম অলপ পিছত ব্যস্ত এইটো চাওঁ এইটো কিছি এটা কেনেকৈ অ' দিলে কিবা এটা কৈ দিয়াচোন কিবা এটা কৈ দিয়া কি ক'বা হা এই হাঁহিছে না এইফালে চবে খেলাত ব্যস্ত বাচ্চা পাৰ্টি পূৰা খেলাত ব্যস্ত আৰু এইটো বাচ্চাটো মোক ওচৰত চকু খাইছে চেল্ফি লৈ আছো ন অঁ হ'ব আজিলৈ হৈ যাব আৰু এতিয়া টিকলুকেইটাক খাব দি দিছোঁ চব ব্যস্ত একদম খোৱাত এতিয়া কোনোবাই কিবা ক'ব নেকি কোৱা ৰকিন্দা কোৱা It's been awesome that today we are back today. সবৰ লগত লগ পাইছোঁ আজি আমাৰ স্কুলৰ লগৰ শান্তনু ফুকন দেখাই দিয়া শান্তনু ফুকন ভাৰ্গৱ ফুকন আৰে দেৱ ফুকন নৱমী দত্ত ৰক্তিম বৰুৱা নাও বেটাৰ হাফ শান্তনু বেটাৰ হাফ কোন introduction লিপি ন okay ভালে এইফালে ৰক্তিম ন প্ৰিয়ংকা ক'লে মোক চবে চিনি পাই দিয়া
ক'লে মোক চবেই চিনি পায় পোৱালিকেইটাক মই অলৰেডি দেখুৱালোঁ তথাপিও এতিয়া চবেই ডিনাৰ কৰিব লৈছে মই এইফালে বাচ্ছা পাৰ্টি কৈ দিয়া কিবা এটা হাই কৈ দিয়া চবে আৰু আমাৰ চতুটো সেইটো ক'ত সোমাই আছে গুড মৰ্ণিং কালি ৰাতি আৰু ব্লগ কৰা নহ'লে কালি দেৰি হ'ল আজি নেক্সট ডে সেয়া আজি মই কৈছিলোঁ আপোনালোকক মোৰ আজি ফ্ৰেণ্ড দুজনী আহিব বুলি আহিব তাহাঁতি অলপ পিছত মই অৱস্থাটো দেখি গম পাইছে মই কিমান লেতেৰাকৈ আছোঁ গাও ধোৱা নাই যাম আৰু এতিয়া কিন্তু মই তাৰ আগতে ভাবিছোঁ মানে যিমান ভাত চাত বনাব লগা থাকিলে কাম মানে কাটা বাচাখিনি কৰি থৈ যাওঁ আৰু এতিয়া 11টা বাজিলে অলৰেডি তাহাঁতি চাগে 12টা নহয় আৰু 12:30 বজাৰ ভিতৰত আহিব চাগে তেনেকুৱাত কিন্তু তাৰ আগতে মই বোলো অকণমান আজৰি হৈ থাকোঁ ন তেতিয়া লেকচাৰ মাৰি পেলাই ভাল লাগে আৰু কালি ৰাতিও খুব ভাল লাগিলে কালি ৰাতি মই বেছি ব্লগ কৰা নাই ভাল নালাগে ন ইমান মানে এনেকৈ ভিডিঅ' কৰি থাকিবলৈ মানুহ আহিলে কিন্তু মোৰ খুব ভাল লাগিলে কালি মানে দুজনীমানক ফাৰ্ষ্ট টাইম লগ পাইছোঁ কিন্তু ইমান বেছি ভাল লাগিলে নহয় কাৰণে খুব ভাল টাইম এটা স্পেণ্ড কৰিলোঁ আৰু আজিও ভাল লাগিব আজি মোৰ লগৰ দুজনী আহিবৰ কাৰণে তাহাঁতকতো আপোনালোকে চিনি পায় বহুতবাৰ মোৰ ব্লগত দেখিছে তথাপি আহিলে মই আকৌ দেখুৱাম এতিয়া মই পটাপট কটা বচা হৈ গ'ল এতিয়া মই গাটো ধুই লওঁ গাটো ধুই আহি পেলাই মই বনাবও আছে তেনেহ'লে আপোনালোকক একেবাৰে তাহাঁতি আহিলে লগ পাম ভিডিঅ' কৰিছোঁ এয়া তাহাঁতি অলপ আগতে আহি পালে আৰু এতিয়া আমি লাঞ্চ কৰিব বহিছোঁ আপোনালোকক ক'লোঁ তাহাঁতি আহিলে ভিডিঅ' কৰিম তাৰপিছত ভিডিঅ' কৰাই নাই অহাৰ সময়ততো ভিডিঅ' কৰাটো দূৰৰ কথা তাহাঁতি ভাত খাই থাকোঁতে মই অকণমান দেখুৱালোঁ আৰু তেতিয়াৰ পৰা এতিয়া কেইটা বাজিলে এতিয়া 7:30 বাজিলে নেকি গধূলি আৰু ভিডিঅ' কৰাই নাই লেকচাৰ মাৰিছোঁ ঠিকছে এইফালে লুকাইছে চাওক মোৰ বিচনী দেখিছে কি সুন্দৰ বিচনী পাইছোঁ সেইফালে মানে এতিয়াও আমি কিটচেনত আছোঁ আৰু বহুত গৰম সঁচাকৈ বহুত গৰম এইফালে বিচিছে আমাক ৰিয়ানটো লগত থাকিবই আৰু কিটচেনত থকা এইফালে চাওক এইফালে আমাৰ এইফালে আজি মই মানে বিৰতি লৈছোঁ পাকঘৰৰ পৰা বৰ্তমান তাই ক'লে যে চিকেন মই বনাম কিমান ভাল লাগিছে নহয় তো তাইক সেয়া চিকেনৰ কাৰণে পূৰা আনকি মই একো হেল্পো কৰা নাই পিঁয়াজ কাটি থৈছিলোঁ সিমানে বাকী চব তাই কৰি আছে আৰু সেয়া আৰু দেখুৱাবলগীয়া মানে কি আৰু আড্ডা মাৰিছোঁ কিনো দেখুৱাম কিবা কবি নে কি ইমান গৰম মানে বুজিছে নাই নোৱাৰিছোঁ আৰু ক'ৰবাত শ্বিলঙো নহয় ক'ৰবাত চিমলা যাবলৈহে মন গৈছে আৰু নকবি এইবোৰ কথা কৈ মানে জলাজুই গিৰলা নিচিনা হয় এইবোৰ নকব দিয়ক আমাৰ য়ংকাই বনাব আজি আপোনালোকে চাব বিৰাট টেষ্টি খানা বনাই দেই নাই সঁচাকে খোৱা বহুত টেষ্টি বনাই আৰু যেতিয়া আমি মানে কেৰাহীটোত হাতাখনো লৰাব নাজানিছিলো তেতিয়াৰ পৰা তাই বনাই সঁচাকে তেতিয়াৰ পৰা তাই বনাই স্কুলৰ পৰা বনাইছো আমি আগতে থাকো নহয় তাই ঘৰত থাকিব যাওঁতে তাই আগতে মানে আমি স্কুলত থাকোতে তাই মোবাইলত থাকিব যে বনাওঁ আৰু তেতিয়াৰ পৰা তাই বনাই আৰু খুব টেষ্টি খুৱাই সেইটো কাৰণে আজি তাই যেতিয়া নিজে ক'লে হ'ব চিকেনটো মই বনাম ইমান ভাল পাইছোঁ নহয় সেয়া তাই বনাই মেলি লওক আপোনালোকক অলপ পিছত আকৌ দেখুৱাই থাকিম আৰু যদি পাৰোঁ নহ'লে আড্ডা মাৰি থাকোঁতে মোবাইলটো ল'ব পাহৰিয়ে থাকোঁ ঠিক আছে দিয়ক পৰা ব্লগটো কণ্টিনিউ কৰিবই পৰা নাই একচুৱেলি কালিও সেই আড্ডা চাড্ডা মাৰি টাইমটো তেনেকৈ গুচি গ'ল ব্লগটো 3 দিনীয়া হ'ল আৰু পৰহি ইমান চিঞৰিছে পৰহিৰ পৰা ব্লগ কৰিয়ে আছোঁ কালি ইহঁতি মানে এইহে থাকিলে য়ংকা গুচি গ'ল য়ংকা গ'ল তো আমি মানে ৰাতি মানে দেৰিও হৈছে ন য়ংকা 12টামান বজাত গৈছে তাৰপিছত আমি সেই আড্ডা চাড্ডা দিনটো আজি তেনেকৈয়ে গ'ল এতিয়া 2টা বাজিছে 2টা বাজো আৰু আমি অকণমান ওলাই যাওঁ বোলো য়ংকাহঁতো অলৰেডি গ'ল য়ংকাও মানে তাইৰ হাজবেণ্ড আৰু পৰহি আহিছিলে নৱৰ ফ্ৰেণ্ড ৰক্তিম দাক দেখিছিলে সিও আকৌ য়ংকাৰ হাজবেণ্ডৰ কাজিন হয় দীঘলীয়া সম্বন্ধ আৰু তো তাহাঁতিও গৈছে তো আমি এতিয়া অকণমান ওলাই যাওঁ সেয়া আহি আছোঁ এতিয়া নৱ ৰখি আছে আৰু আমি যাওঁ আৰু আপোনালোকক দেখুৱাম ক'ত যাওঁ কি কৰোঁ এনেই আৰু গাড়ীতে অকণমান কিন্তু বহুত বেছি গৰম তথাপি ওলাইছোঁ আৰু তাতে নৱ গাড়ী ষ্টাৰ্ট কৰি ৰখি আছে ইয়াত এখন দিয়া গাড়ীৰ লগটো বেয়া ঠিক আছে অলপ পিছত লগ পাম এই ৰাস্তাটো চাওকচোন ইমান ধুনীয়া মোৰ মানে বিৰাট প্ৰিয় ৰাস্তা এটা আৰু যোৰহাটৰ পৰা মৰিয়নি যোৱা ৰাস্তাটো
সেউজীয়া বাগান ইমান ধুনীয়া চাওক মোৰ ওচৰত সেইদিনাখন যে নৱৰ ফ্ৰেণ্ডখিনি আহোঁতে যে টিকলুটো আছিলে এইটো ন হাই কৈ দিয়া আৰৱ হাই কৈ দিয়া আৰৱে অকণমান লাজ কৰিছে নেকি আৰৱ এইফালে মাম্মা আছে মাক হাই কৈ দিয়া হাই নাই মুড নাই কি ধুনীয়াকৈ বহি আহিছে চাওক মোৰ লগত নাই এখন দি দিলে মই মৰিম শ্ৰেয়া চাওঁ এইফালে হাই কৈ দিয়া বাহ ৰিয়ান চাই দিয়া ৰাস্তাত মৰিয়নিৰ পৰা আগলৈ আহি আছোঁ আৰু আহি ইমান ধুনীয়া ভিউ পইণ্ট এটা পাইছোঁ নহয় ৰ'দে খালি মই বেক কেমেৰাতে দেখুৱাই আছোঁ ৰ'ব ভাল লাগিছে ন ঝৰ্ণা মজা লাগিছে মই যোৰহাটৰ ওচৰতে এনেকুৱা এটা ধুনীয়া জেগা আছে সঁচাকৈ ন এইজনী আমি ফুৰিবলৈ মই দেখুৱাই আছোঁ ৰ'ব ইয়ান আগত নাযাবা এইটো মাটি ভাঙি গৈছে ইমান আহি আছিলোঁ প্ৰথমতে অশান্তি লাগিছিলে তাৰপিছত ইমান ধুনীয়া ভিউ পইণ্ট এটা পালোঁ নহয় খুব ভাল লাগিলে বহুত ফটো তুলিলোঁ আৰু এতিয়া ফটোকেইখন আপোনালোকক লগাই দিম ইয়াতে ৰ'ব দেখুৱাই আছোঁ এভৰিৱান পূৰা ৰ'দ দিছে গ'লোঁ ফুৰি চাকি আহিলোঁ ফুৰিলোঁ মানে ইমান নকৰিলোঁ কাৰণ বহুত বেছি ৰ'দ আৰু দিনতে ওলাই গৈছোঁ ইমান গৰম নহয় আমি 2টা বজাত গ'লোঁ এতিয়া 5:10 মান হৈছে ঘৰ আহি পাই চিধা কাপোৰ চেঞ্জ কৰি মুখ হাত ধুই লৈছোঁ আৰু কোনো নাই আৰু এতিয়া অকল আমি 3টা একচুৱেলি ঝৰ্ণাক কৈছিলোঁ আজিও থাকিবলৈ তাইক আগতে আমাৰ প্লেন তেনেকৈ আছিলে কিন্তু আজি আকৌ ৰাতি এটা আমাৰ আজি বাৰ্থডে মানে আছে ৰিয়ানৰ ফ্ৰেণ্ড আৰু আমাৰ লগত খুব ভাল আৰু ট্ৰেচি বা তাইৰ ল'ৰাটোৰ বাৰ্থডেটো তাত ইনভাইট কৰিছে তালৈ যাব লাগিব সেইবোৰ নিমিলিলে কাৰণে তাইক মোৰ জোৰো কৰা নহ'লে থাকিবলৈ কাৰণ আমি বাৰ্থডেলৈ গুচি গ'লে তাই কাৰ লগত থাকিব সেয়া এতিয়া আহোঁতে তাইক থৈ আহিলোঁ আৰু খালি মই আপোনালোকক বস্তু এটা দেখাব পাহৰি থাকিলোঁ দেখুৱাওঁ আৰু কালি তাই মোক এটা নিজে হাতেদি বনোৱা মাটিতে বহি লৈছোঁ হাতেদি বনোৱা এটা বটল পেইণ্ট কৰি তাই মোক গিফ্ট দিছে এইটো মই বেক কেমেৰাতে দেখুৱাম ৰ'ব এবাৰ সেইটো বোলো আপোনালোককো এবাৰ দেখুৱাওঁ আৰু আজি ব্লগটো দীঘলীয়া নকৰোঁ গধূলি মানে ৰাতি আৰু ডিনাৰ কৰিবলৈ যাম বাৰ্থডেলৈ সেইটো আৰু তাত মই ব্লগ নকৰোঁ ইয়াত নকৰিবা গাত পানী পেলাইছে ৰিয়ানে তাত ব্লগ নকৰোঁ আৰু আজি কাৰণ ব্লগটো যদি মন যায় সেইটো এটা নতুন ব্লগ মই ষ্টাৰ্ট কৰিম কিন্তু মই নকৰিবও পাৰোঁ চাই লওঁ আৰু আজি ব্লগটো কাৰণ দীঘলীয়া হৈছে ন পৰহি নৱৰ ফ্ৰেণ্ড অহাৰ পৰা আজিলৈকে 3দিনীয়া দীঘলীয়া ব্লগ এটা হৈছে সেইটো কাৰণে আজি ব্লগটোৰ পৰা মই ইয়াতে বিদায় মাগিছোঁ যদি ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থেংক ইউ